আমাৰ এই গাছ এডালে এইফালে আমাৰ চকৰ পানী উঠিছে আৰু ৰাতি বেছি আছিল অলপ কমিছে আৰু মাজৰখিনি বাঢ়ি আছে পানী ক'ব নোৱাৰোঁ কমা বাঢ়া হৈ আছে বৰষুণ আহিলে বাঢ়ে কমিল বৰষুণ নাহিলে কমে আৰু কি হয় ঠিক নাই অসদৰ দোকানত পানী সোমাও অৱস্থা আৰু কি কম সকলোফালে পানী মই ভবা নাছিলোঁ কি নামনি অসমতো এনেকুৱা বানপানী কেতিয়াবা হ'ব আৰু আমাৰ ঠাইখিনি ইমানেই ওখ যে ইয়াত পানী ইমান বাঢ়িছে কেনেকৈ মই ভবাই নাছিলোঁ পানী ইমান যে বাঢ়িব আমাৰ ইয়াতো এইখন সম্পূৰ্ণৰূপে স্কুলখন ডুব গ'ল সম্পূৰ্ণৰূপে আমাৰ চকুত পানী আমি শুনিছিলোঁ 1950ত এনেকুৱা বানপানী হৈছিলে আৰু এতিয়া আমাৰ চকুত এনেকুৱা পানী চাই লওক আহিব নোৱাৰি আৰু অলপ পানী বাঢ়িলে দোকানৰ ভিতৰত সোমাব আৰু আমাৰ চকুৰ পানী চাওক কিমান বিপদ ইমান ওপৰেৰে বৈ আছে কিমান ভয়ানক এইঘৰ মানুহ চাওকচোন দলংখন ক'ত পানীটো সোমাই আছে দলংখন চাওক আৰু এইফালে আমাৰ এইটো পথাৰলৈ যোৱা ৰাস্তা ইয়াতখন বাঁহৰ চৰকাৰে দলং দিছিল যোৱাবাৰ NGOৰ পৰা এটা দলংখন পাইছিলোঁ আমি আৰু লাগিছে এনেকুৱা দলংখন সম্পূৰ্ণৰূপে উটি যাব আৰু চাওক খেতিপথাৰবোৰ কোনো চিন চাবেই নাই ইয়াত কোনো দলং যি আছে কিবা আছে জান আছে ক'ত খেতিপথাৰ ক'ত কোনো চিন নাই পুৰা পানী মানে বাঢ়ি আছে আৰু ভয় আছে যেন এইটো মানে ছিঙি গৈছে আগতে আৰু এইবাৰো ছিঙি যাব যেন লাগিছে এনেকুৱা চাই লওকচোন কিমান দূৰৰ আছে মোৰ লগত আহিছিল বাবুৱে পানী চাই আছে কি ক'ম ৰাখে কৰি মাৰি ৰাখে কোন এনেকুৱা চখ কৰিছে আৰু ভাষানে ক'ব বান্ধৱীৰ কি ক'ম আপোনালোকৰ যেনে অৱস্থা আমাৰ এনেকুৱা অৱস্থা আমাৰ ঘৰত চখ চখ হাৱৰীয়া ৰাস্তাখিনি ফালে চাওকচোন পুৰা পথাৰ ভৰি আছে মানে আমাৰ চক ঘৰৰ অৱস্থা কি হৈছে চক যাব নোৱাৰি কেনেকুৱা অৱস্থা হৈছে মানে অসুবিধা কেনেকুৱা হৈছে কৈ দিয়ক বহুত অসুবিধা আমাক দলংখন লাগে ন সোনকাল লাগে এতিয়া অলপ আমাৰ হৈছে কেনেকুৱা ঘৰত পানী উঠিছে আপোনাৰ চব পানী উঠিছে মই ভাবা নাই আৰু বানপানী হওক যেন বানপানী নোহোৱা কৰোঁ তাৰে কামনা কৰোঁ এটা চাই লওক আপোনালোকে কেনেকুৱা হৈছে বস্তু কেনেকুৱা আপোনাৰ ভয় লগা নাই নেকি আপুনি পাহৰি গৈছে যি মোৰ ইমান ভয় লাগি গ'ল যে মই ভাবিলোঁ মই যদি পাৰ হ'ব নোৱাৰোঁ কি হ'ব মই ফাঁহি যাম নেকি পানী কেনেকুৱা পানী উঠিছে ঘৰত নাই মোৰ ঘৰত বৰ্তমানলৈকে পানী উঠা নাই হয় আমাৰ ৰাস্তা চাওকচোন ৰাইজ কেনেকুৱা হৈছে এই পানী চাওক ৰাস্তা গাইছ কেনেকুৱা হৈছে হাতত আনে কি ক'ম আৰু উপায় নাই বানপানী চাওক এই ৰাস্তা মোটামুটি আপুনি চাওক এক আঁঠু হৈছে আৰু এইটো আমাৰ গাঁৱৰ ৰাস্তা এইফালে পুৰা পানীৰে ভৰি আছে ৰাস্তাটো ভাল হ'লে ভাল আছিল এতিয়া গাঁৱত কোনো কাৰেণ্টো নাই একো নাই ভিডিঅ'টো কেতিয়া আপলোড দিম তাকো ক'ব নোৱাৰিম চ' ভিডিঅ' কেইটামান ক্লিপ ৰাখি ল'লোঁ আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ পানীখিনি চ' আৰু লাষ্টত মই এটা কথা ক'ব বিচাৰিম সকলোৱে ভালকৈ থাকক ছেফ হৈ থাকক পানী কিমান বাঢ়িব নাবাঢ়ে সেইটো আমি ক'ব নোৱাৰোঁ বৰষুণ আহিলে আৰু পানী আৰু বাঢ়িব সকলোৱে ভালকৈ থাকক য'ত যেনেকৈ আছে তাতে ভালকৈ থাকক সতৰ্ক হৈ থাকিব চ' থেংক ইউ বাই